এই ৰ'দ এই বৰষুণ এনেকুৱাই হৈ আছে বতৰটো মানে একে ৰ'দ অকণ ওলাওঁ গোটেই কাপোৰ চাপোৰবিলাক মেলি দিছে ইয়াতে কাপোৰ চাপোৰ মেলি থোৱা আছে আমাৰ এক লতা আম গছ এজোপাই আছে মানে আম গছ এজোপাই আছে এক লতা নহয় মানে এক লতি আম গছ এইজোপা এতিয়া মানে এইজোপা গছৰ পৰা আম কেইটামান পাৰিম আম কেইটামান পাই পেলাই থুচিম মানে সেইদিনাখন খোৱা আমখিনি মানে বেলেগৰ ঘৰ আছিলে সেইদিনাখন টেঙা আম খাইছিলোঁ আজি মানে পকা আম খাম এতিয়া আমি চাই থাকোঁ টিকু আমাৰ ইয়াত টিকু আহি আছে সেই মাদাৰে পাৰ ধৰি আহিছে পাৰ খাবলৈ আৰু এইটো আমাৰ পচু কথা এটা ক হাই বুলি কৈ দে হাই কৈ দে হাই ক তেতিয়াহে কম হাই ক এতিয়া এইজোপা আমাৰ এইজোপা হ'ল আমাৰ আমলখি মানে বিৰাট বেছিকৈ আমলখি লাগে ইয়াত আমলখি খালে ভাল চি ভিটামিন পায় আমাৰ ইয়াত টিকু উঠিছে আজি ভঁৰালত মানে কঠীয়াৰ কাৰণে ধান ওলাবলৈ আমাৰ টিকু ধান উলিয়াবলৈ গৈছে তলফালৰ পৰা মাদাৰে ইনষ্ট্ৰাকশ্যন দি আছে কি ধান উলিয়াব লাগে টিকু কি ধান ৰঞ্জিত এইবিলাক ধান বাৰু ইমান ভালকৈ চিনি নাপাওঁ বাৰু কিছুমানে ধান দেখি গম পাই যায় কেনেকৈ চিনি পায় এতিয়া মানে ময়ো অকণমান উঠি চাইছোঁ ভঁৰালটো ফিলে দেই পৰিলে কঁকাল যাব বোপাই ঐ এতিয়া এইটোৱে আমাৰ মানে ক'বলৈ গ'লে আমাৰ এইটো দুইতলীয়া ঘৰ আমাৰ এইটো আমাৰ দুইতলীয়া ঘৰ মানে দুইতলীয়া চাদ ঢেলাই দিয়া ঘৰ যে আমাৰ এইটো চাদ ঢেলাই দিয়া ঘৰ মানে ইয়াতে আমি মানে ঢেলাই দিওঁ আৰু ইয়াতে আমি ইয়াতে শুই থাকোঁ আমাৰো মানে ঘৰ দুইতলীয়া ঘৰ আমাৰ আৰু এইটো আমাৰ ঘৰৰ চাৰিওফালৰ চৌহদটো গাঁৱৰে কেনেকুৱা লাগিছে ধান উলিয়াই পেলাই বহুত গৰম লাগিছে তাৰ গৰম দিনৰ গৰম নালাগে ঠাণ্ডা লাগিব তোৰ বস্তা এটা ঢেৰ আছে দিয়া টিং দিয়া সেই চাউল কেইমান দি প্ৰথমতে দেখাই ল না দেখাই ধান কেইমান দি চেম্পলটো দি ল না তই চেম্পল দে ৰাইজ এয়া কি ধান চিনি পাইছেনে এয়া আইজোং নমাই এয়া কোমল ধান এয়া নহয় ঘূৰাই নে নহ'ব মানে ময়ো নামি আহিব লাগিব ইয়ালৈ এয়াই কি ধান লাগিছিলে কোমল এয়া কোমল ধান মই প্ৰথমবাৰ আহোঁতেই হৈ গ'ল এইটো আমাৰ ভঁৰাল দুইতলীয়া ভঁৰাল কৈছে আৰু লগতে এতিয়া আমাৰ এইখিনি মানে যোনখিনি কঠীয়া লৈছিলোঁ ধান এতিয়া কঠীয়া থ'বলৈ এইখিনি ধানখিনি এতিয়া বস্তাতে ভৰাই পেলাই কেইদিনমান পানী তিয়াই থ'ম মানে পুখুৰীত তিয়াই থ'ম আৰু এইখিনি পুখুৰীত তিয়াই থ'লে যেতিয়া অকণমান গজালি আহিব তেতিয়া সেইখিনি এদিন বৰ কথা কৈ ডিষ্টাৰ্ব দি থাকে দেই আম খাওঁ নে এতিয়া আমি আম খাওঁগৈ মানে ঘৰৰ আম আৰু ইমান দিনে বেলেগৰ ঘৰৰ আম খাই আছিলোঁ যেন এতিয়া ঘৰৰ আমকেইটা খাম মানে আমি আমাৰ ঘৰৰ হাঁহ আৰু এয়া আমাৰ টিকুৱে কাটি আছে এতিয়া টিকু আম টিকু আমটো স্পেলিং কৰি দে আম MANGO মেংগো থাকক এইকেইটা চবত থাকি মানে লাষ্টত চবৰে ঘৰ যেতিয়া আম শেষ হ'ব তেতিয়া আমাৰ ঘৰকেইটা খাম আমাৰ ভেৰিফাই কৰিম এতিয়া আমখিনি আমি হাতে এনেকৈ টিপি অকণ ঢিলা কৰি ল'ব লাগে আগতে মানে আমিখিনি এনেকৈ আমি টিপি ঢিলা কৰি লওঁ আমটো এটা ফুটা উলিয়াই এই ফুটাটো উলিয়াই পেলাই যেতিয়া খাম একদম জুচ টাইপৰ হৈ যায় জুচ ওলাই আকৌ বা কৰ এতিয়া আমটো খাই হৈ গ'ল
গুটি উলিয়াই কথাও দিব লক্ষী ঘৰ মানুহ আমাৰ ইহঁতকেইটা গোটেইকেইটা বেলেগৰ ঘৰ বদনাম গাই আছে মই ভিডিঅ'টো কৰিব পৰা নাই বেলেগৰ ঘৰ বদনাম গাই আছে ভিডিঅ'টো কাট মানুহখিনিয়ে শুনিব কাট শুনি কাটি থাকে আমটো এতিয়া মোৰ আমটো শেষ ইমানে ধান জাৰি আছে আমাৰ সিহঁতনো কিমান কৰিব মই অকণমান কাম কৰি দিছোঁ এতিয়া যাম নেকি ট্ৰাই কৰিছে আমাৰ নিজৰ ঘৰৰ আম মোৰ অকণমান গুটি এতিয়া এইখিনি গোটেইখিনি আমি চুবাম এতিয়া আপোনালোকে চাই থাকক বুজো খাবি নেকি মই টিকুৱে বোকা খুৱাই চুবাই আছে অকণ ননষ্টপ খাই থাকিবি ন বৰ ধুনীয়া সেইটো গুটি আৰু সেইটো পেলাই দিয়া ভাবিছোঁ তই খাবি নিদিওঁ তোক ঠিক আছে গোটেইকেইটা আম আমি কিয় মোৰ মুটো ঘূৰাই দিছে আমকেইটা দেখি তাকো ক আমি যে মই কাটিছোঁ কেনেকুৱা লাগিছে খাই পেলাই বিৰাট ভাল লাগিছে মোৰ বিৰাট ভাল লাগিছে ইট চিনছ লাইক এ গড দে আৰ গড লাইক মি মই বহুত ইম'চনেল হৈ গৈছোঁ ইমানখিনি কষ্ট কৰিছিলোঁ তাৰ মূৰত আমজোপা ৰুইছিলোঁ আমজোপা ৰুই পানী দিছিলোঁ পানী দিয়াৰ কাৰণে আজি মই বহুত ইম'চনেল হৈ গৈছোঁ আমজোপা ইমান ধুনীয়া ধুনীয়া ফল দিছে আমাক আজি পোক লাগিছে তাকো বৰষুণ দিছে বলক ভিতৰত খাওঁ লেটছ গ' বনাব লাগিছোঁ এয়া গাখীৰৰ লগত এতিয়া আমি কিবা এটা বনাম মানে গাখীৰৰ লগত চাই থাকক কি বনাওঁ প্ৰথমতে গেছটো উতলিবলৈ দি গাখীৰখিনি তাৰ ওপৰত দি দিলোঁ এতিয়া ইয়াত আছে এইটো ব্ৰেড নৰ্মেলটো বাৰু চবেই গাখীৰৰ লগত ব্ৰেডটো চবেই খায় মানে প্ৰায়বিলাকে খায় তো মই আজি বেলেগ এটা ষ্টাইলত বনাম মানে ব্ৰেডটো গাখীৰত মানে অকণ ব্ৰেড হালৱা টাইপৰ বনাই দিম তো অকণমানকৈ ঘুগুলা কৰি মানে ব্ৰেডটো ইয়াত দি দিম অকণমান দি দিম চেনি ভালকৈ এটা বাতিত এটা ধৰি ল'ম তো এইখিনি হৈ গ'ল এতিয়া এইখিনি আমি গৈ পেলাই খামগৈ কেনেকুৱা হৈছে চাম খাই পেলাই এতিয়া আমি এইখিনি रुको जरा सबर करो দিব এতিয়া মায়ে মোক এইখিনি পৰিলে এবাৰ হাতে ট্ৰাই কৰিছোঁ দিয়া একদম ট্ৰাই নকৰিব ঘৰত এইটো ব্ৰেডখিনিও বৰবাদ লগতে গাখীৰখিনিও বৰবাদ